কেটুকুৰাও দি দিলোঁ ঔটেঙাখিনি এনেকৈ অলপ টাইম ভাজি নহৰু পৰা চাটনিখন মই জলকীয়া আৰু নহৰুকেইটা পুৰি ল'ম ঔটেঙাখিনি মোৰ ভজা ভালদৰে হৈ আছে তাতে মই এতিয়া পানী দিম নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে মই বৰ্তমান ভালে আছোঁ আপোনালোকৰ মাজত আজি মই কেইটামান ৰেচিপি লৈ আহিছোঁ মানে ঔটেঙা পিঠাগুড়ি মাছ একদম ঘৰুৱা ষ্টাইলত আদা নহৰু একো নিদিয়াকৈ আৰু কেইটামান চাটনি লৈ আহিছোঁ তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই যাই থাকিব আৰু মৰম দি যাব তেতিয়াহ'লে বলক আজি মই ঔটেঙা পিঠাগুড়ি মাছ কেনেকৈ বনাওঁ আৰু চাটনিকেইখন কেনেকৈ বনাওঁ আপোনালোককো দেখুৱাই যাওঁ বলক প্ৰথমতে মই তিলৰ চালাড বনাম তিলৰ চালাডৰ কাৰণে মই ইয়াতে তিল গৰম কৰি গুড়ি কৰি লৈছোঁ তাৰপিছতে ইয়াতে মূলা অলপ কাটি লৈছোঁ মূলা এটা কাটি লৈছোঁ আদা জলকীয়া তাৰপিছত গ্ৰীণ মটৰে নেমু লৈছোঁ ইয়াতে মই এই তিল দি দিম এইখিনিতে গোটেইখিনিতে তিল 2 চামুচ দিম তাত নেমু চেপি দিম অলপ আপোনালোকে যিমান টেঙা খায় সিমানখিনি দিব পাৰে তাত নিমখ সোৱাদ অনুসৰি তাৰপিছত অলপ তেল এইখিনি গোটেইখিনি মিলাই দিম এয়া মোৰ তিল চালাড ৰেডি হৈ গ'লে তাৰপিছত বনাব ওলাইছোঁ মই ইয়াত ধুনীয়া চাটনিৰ কাৰণে মই লৈছোঁ এটা বিলাহী পকা বিলাহী লৈছোঁ মানে ইমান ভালকৈ পকা নাই সেনেকুৱা বিলাহী আপোনালোকে ল'ব তাৰপিছত জলকীয়া মই জ্বলা বেছি খাওঁ মানে জলকীয়াও লৈছোঁ আদা নহৰু অলপ আৰু নেমু মই দিম তাতে নেমু মই দিম মিক্সি গ্ৰাইণ্ডাৰতে মই ধুনীয়া তাৰপিছতে বিলাহী গোটেইখিনি দি ল'ম অকণমান নিমখ মিঠাতেল অলপ লাষ্টত মই ইয়াত নেমু অলপ চেপি দিম নেমু চেপি দিয়াৰ কাৰণ হৈছে চাটনিখিনি 2-3 দিনমান ফ্ৰিজত থ'লে তোলা পৰি নাযায় নেমু চেপি দিলে চাটনিখিনি যেনেকৈ গ্ৰীণ কালাৰে হৈ থাকে তাত ইয়াক মই মিক্সি গ্ৰাইণ্ডাৰেৰে পিচি ল'ম এয়া মোৰ ধুনীয়া চাটনি হৈ গ'লে বেছি মিহিকৈ নিপিচিব আপোনালোকে অলপ হেৰি হৈ থকাকৈ পিচিব তেতিয়া বেছি খাব পোৱাত বেছি মিহিকৈ পিচালে পানী হৈ যায় তাৰপিছত বনাম মই নহৰু জলকীয়া পুৰা চাটনি লগতে মই মান ধনিয়া লৈছোঁ আপোনালোকে কি বুলি কয় নাজানো আমাৰ ইয়াত মান ধনিয়া কয় আৰু কিছুমানে কাটা মছলা বুলি কয় এয়া লৈছোঁ এয়া পুৰা চাটনি বনাম নহৰু পুৰা চাটনি কাৰণে মই জলকীয়া আৰু নহৰুকেইটা ইয়াতে পুৰি ল'ম পুৰা নহৰু জলকীয়া আৰু এয়া মান ধনিয়া মিক্সি বাটিতে দি লৈছোঁ এতিয়া মই পিচি ল'ম এয়া জলকীয়া আৰু নহৰু পুৰা চাটনি মোৰ ৰেডি এতিয়া মই বনাব ওলাইছোঁ ঔটেঙা পিঠাগুড়ি মাছ তাৰ কাৰণে লৈছোঁ মই ইয়াতে ঔটেঙা সৰু সৰুকৈ কুটি লৈছোঁ তাৰপিছত লৈছোঁ এটা বিলাহী তাৰ পিঁয়াজ জলকীয়া আৰু পেনে ভাজি থোৱা মাছ আৰু এয়া পিঠাগুড়ি বাছ আদা নহৰু একো নিদিওঁ ঔটেঙা তৰকাৰী বনাবৰ কাৰণে প্ৰথমতে মই ইয়াত কেৰাহীত তেল দি গৰম হ'ব দিছিলোঁ তাৰপিছত ইয়াত প্ৰথমতে মই নিমখ দিম তাৰপিছত দিম পাঁচফোৰণ পিঁয়াজ জলকীয়াও দি দিম পিঁয়াজখিনি ভজা হোৱাৰ পাছতে মই ঔটেঙা কেটুকুৰাও দি দিলোঁ ঔটেঙাখিনি এনেকৈ অলপ টাইম ভাজিম ঔটেঙাখিনি মোৰ ভজা ভালদৰে হৈয়ে গৈছে তাতে মই এতিয়া পানী দিম পানী দি মই ঢাকনিখন মাৰি দি অলপ উতলিব দিম তৰকাৰীখিনি উতলি থাকোঁতে তাতে মই হালধি দি দিম এনেকৈ ঔটেঙাখিনি ভালকৈ সিজিছে নাই আপোনালোকে চাই ল'ব যদি ঔটেঙাখিনি ভালদৰে সিজি গৈছে
মোৰ ঔটেঙা সিজি গৈছে তাতে আপুনি পিঠাগুড়িখিনি দি দিব মই পিঠাগুড়িখিনি পানীত গুলি লৈছোঁ কাৰণ এনেকৈ শুকানে দিলে তাতে বস্তুখিনি গোটা গোটা হৈ যায় তো সেইটো কাৰণে মই পিঠাগুড়িখিনি পানীত গুলি লৈছিলোঁ পিঠাগুড়িখিনি দিয়াৰ পিছত অলপ উতল অহাৰ পিছত মই তাতে মাছ কেইটুকুৰা দি দিম মাছ মই 2 পিছে দিছোঁ কাৰণ আমি যেতিয়া দুটাহে মানুহ এয়া মোৰ ঔটেঙা পিঠাগুড়ি ৰেডি হৈ গ'লে